মাঘৰ বিহুৰ টাইমত গা ধুবলৈ আহে মানুহবোৰে, এনেই নুধুৱে প্ৰায়। কি বুলি কয়, গৰম পানী পুখুৰী। গৰম পানী। এতিয়া আপোনালোকে দেখিছে এইটো গৰম পানী পুখুৰী হয়। আৰু উভলি আছে, কিবা এটা গুণ আছে। গৰম হৈ আছে। এই পানীটো হৈ গৰম। চব পিনে নহয়, চবতে উভলি থাকে নে আপুনি এইডোখৰ? অলপ পকা কৰি দিছে যে সেইকাৰণে নহয় মাজত।